তো হাই বন্ধুসকল, মই আজি আপোনালোকক দেখাব গৈ আছোঁ মাজুলী কমলাবাৰী ফেৰীঘাট। তো বন্ধুসকল, আজি আপোনালোকে দেখিব পাইছে ইয়াত কমলাবাৰী ফেৰীঘাটত বহুতো নাও জমা হৈ আছে আৰু ইয়াৰ কিছুমান মালবাহী নাও আছিল আৰু কিছুমান যাত্ৰীবাহী। তো আজিকালি যাত্ৰীবাহী নাওসমূহ বন্ধ কৰি থোৱা হৈছে, কাৰণ আজিকালি ডাঙৰ যেনে ৰৌপেক্স ৰৌ আদি নাও ইয়াতে কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ চলাচল কৰা হৈছে। তো বন্ধুসকল, এই নাওসমূহ বৰ্তমান পানীৰ বাহনীৰ কাৰণে হয়তো কিছু দুৰ্ঘটনা সংঘটিত হৈছিল, সেইকাৰণে এইসমূহ নাও বন্ধ কৰা হ'ল। আৰু এই মালবাহী নাও আৰু দেখাব গৈ আছোঁ, মই আপোনালোকক দেখাব গৈ আছোঁ এখন জাহাজ, যিখন বৰ্তমানে কমলাবাৰী ঘাটলৈ আহি আছে নিমাতীৰ পৰা। তো এনেদৰে যাত্ৰীবাহী নাওসমূহ অহা হয়। তো দেখিলে ভয় লগা যেন লাগে ন এইসমূহ নাওসমূহ। তো বহুতো গাড়ী আহিছে, অলপ দেখা গৈছে যেন এখন কাৰ আহিছে, 3খনমান কাৰ আহিছে হয়তো সম্ভৱত, আৰু বহুতো যাত্ৰী আহিছে। তো বৰ্তমান মই আপোনালোকক মোৰ চেহেৰাটো দেখাব গৈ আছোঁ, আৰু মোৰ চেহেৰাটো ইমান ভাল নহয়, কিন্তু ইয়াত মোবাইলত বেছি ভাল উঠিছে। আৰু মোৰ লগত আহিছে মোৰ ডাঙৰ বা, এয়া মোৰ কাষত আছে, মই দেখাই আছোঁ, এয়া মোৰ ডাঙৰ বা, আৰু এইখন মোৰ বাইক হয়। আৰু